হাই দোস্ত, ওয়েলকাম ব্যাক টু মাই চেনেল আৰ কে ট্ৰাক ড্ৰাইভাৰ। তো আজি আমি আছোঁ সোণাপুৰ। যদি আপোনালোকে মোৰ পিছৰ ব্লগটো চাইছে দেখিছে, মই সোণাপুৰ মাকৈ লৈ আহিছিলোঁ ফেক্টৰীত। এতিয়া আছোঁ ফেক্টৰীত। আজি 5 দিন গাড়ী আমাৰ আনলোড হোৱা নাই। তো যিহেতু ইলেকশ্যন আছিলে, গাড়ী আমাৰ ফেক্টৰীতে লক কৰি থৈ গৈছিলোঁ গৈ ঘৰত। এতিয়া 12টা বাজি আছে। এতিয়া আহিছোঁ ইলেকশ্যনৰ পিছৰ দিন, কালি ভোট দি আজি আহিছোঁ, আনলোড হ'ব। তো গাড়ী আছে আমাৰ আগত লাইন, বহু গাড়ী আছে, কিন্তু আমাৰ গাড়ী আজি আনলোড হৈ যাব, ৰাতিলৈকে হ'লেও আনলোড হৈ যাব কৈছে। তো এতিয়া আহি পালোঁ, 5 দিন পিছত আজি আনলোড হ'ব। চাওঁ কেতিয়ালৈকে আনলোড হয়। এতিয়া 12টামান বাজিব হ'ল, এতিয়া আহি পাইছোঁ। তো গাড়ী ষ্টাৰ্ট কৰিলোঁ, হাৱা উঠালোঁ। কাটা হৈ গৈছিল অলৰেডি সিদিনাখন আমাৰ, কিন্তু এতিয়া যিহেতু 2-3 দিন পাৰ হৈ গ'ল, এতিয়া আকৌ কাটা কৰিব লাগিব। কাটাৰ ওচৰত আনি গাড়ী ৰাখিছোঁ, এইখিনিতে কাটা আছে। তো কাটাৰ ওচৰত আনি গাড়ী ৰাখিছোঁ, কাটা কৰিম। কাটা কৰি আকৌ যাম আনলোডিং পইণ্টত। যেতিয়া সময় হ'ব সিহঁতে মাতিব বুলি কৈছে, চাওঁ কেতিয়া মাতে। তো ফাইনেলি গাড়ী এতিয়া আমাৰ কাটা হ'ল, আমি গৈ আছোঁ আনলোডিং পইণ্টলৈ। চাওক, কাটা কৰি গৈ আছোঁ আনলোডিং পইণ্টত। কাটা অলপ দূৰত, কাটা কৰি অলপমান 200 মিটাৰমান আহিব লাগে আনলোডিং পইণ্টলৈ। এতিয়া আমি পালোহি আনলোডিং পইণ্ট। তো ভিতৰতে আনলোড হ'ব। তো এইখিনিতো গেট এটা আছে, গৈ পেলাই এণ্ট্ৰি কৰিব লাগিব। প্ৰথমত গৈ এণ্ট্ৰি কৰোঁ। তো গাড়ী আমাৰ ফেক্টৰীৰ ভিতৰত সোমালোঁ আনলোডিঙৰ কাৰণে। এই চাওক, এইটো ফেক্টৰী, এই চাওক গাড়ীৰ লাইন। তো এইসব গাড়ী আনলোড হোৱাৰ পিছতে মোৰ গাড়ী আনলোড হ'ব। তো দুপৰীয়া হৈ গ'ল যিহেতু, বাহিৰৰ পৰা ভাত কেইটামান খাই আহোঁ। ফেক্টৰীৰ ভিতৰত আছোঁ, বাহিৰত যাব, হোটেলত খাবলৈ হ'লে বাহিৰত যাব লাগিব। তো বাহিৰত যাওঁ, কেইটামান ভাত খাই আহোঁ, তাৰপিছত দেখোঁ কেতিয়ালৈকে আনলোড হয়। এতিয়া গাড়ী আনলোড হ'ব ইন্তজাৰ কৰোঁতে কৰোঁতে সন্ধিয়াই হৈ গ'ল। তথাপিও কিমান গাড়ী আছে আমাৰ আগত দেখাই আছোঁ আপোনালোকক। এই চাওক, এতিয়াও লাগভাগ আমাৰ আগত 6ৰ পৰা 7টা গাড়ী আছে। এইকেইটা গাড়ী আনলোড হোৱাৰ পিছতে আমাৰ গাড়ী আনলোড হ'ব। তো যিহেতু এতিয়া 6-7টা আছে, সন্ধিয়া হৈ গ'ল। তো ফেক্টৰীৰ ভিতৰত আছোঁ, বাহিৰত যাওঁ, বোলো চাহ পানী অলপ খাই আহোঁ। এতিয়া 6-7টা আছে, টাইম লাগিব আনলোড হওঁতে। সেইকেইটা হোৱাৰ পিছতে মোৰ গাড়ী আনলোড হ'ব। ৰাতি 100% চিয়ৰ দিছে আনলোড হৈ যাব বুলি। এতিয়া চাওঁ আনলোড হয় নে নহয়। তো ফাইনেলি গাড়ী আমাৰ আনলোডিং লাগি গ'ল। এতিয়া টাইম হৈছে ৰাতি 11টা। এতিয়া গৈ আমাৰ নম্বৰ আহিছে আনলোডিং হ'বলৈ, দেখাই আছোঁ আপোনালোকক। এইটো চাওক, গাড়ী আমাৰ আনলোডিঙত লাগিছে। তো আনলোডিং পইণ্টত ভিডিঅ' বনোৱা এলাও নাই, সেইকাৰণে দেখুওৱা নাই। তো এতিয়া আনলোডিঙত লাগিছে, দেখোঁ কেতিয়ালৈকে আনলোড হয়। এবাৰ আনলোডিঙত লাগি গৈছে, বেছি টাইম নালাগে, 1-1.5 ঘণ্টাতে গাড়ী আমাৰ আনলোড হৈ যাব। চাওঁ কেতিয়ালৈকে আনলোড হয়। আমাৰ গাড়ী আনলোড হৈ গ'ল, ফাইনেলি গাড়ী আমাৰ আনলোড হৈ গ'ল। এতিয়া টাইম 2টা বাজিবলগীয়া হ'ল। গাড়ী আমাৰ আনলোড হৈ গ'ল, কাটা কৰিলোঁ, ৰিচিভিঙো পাই গ'লোঁ ৰাতি। ৰিচিভিং দি দিলে, এনে নিদিয়ে ৰাতি, কিন্তু আজি ৰাতি ৰিচিভিং দি দিলে। তো আমি ৰিচিভিং লৈ ফেক্টৰীৰ পৰা ওলাই বাহিৰত আহি গ'লোঁ। এতিয়া ৰাস্তাৰ ছাইডতে ছেফ জেগা চাই লগাই এতিয়া শুই যাম। বিচনাও ৰেডি, এতিয়া শুই যাম। তো ৰাতিপুৱা দেখিম কোনফালৰ মাল হয়, কোনফালে যাব লাগে। এতিয়ালৈকেতো মাল হোৱা নাই, বা ইমান ৰাতি ক'ত কি ফাইনেল কৰিম, কোনো ফোনেই নুঠাব। তো ৰাতিপুৱা দেখিম কোনফালে যাব লাগে। এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ। তো ইয়াৰ পৰা ক'ত যাওঁ নেক্সট ভিডিঅ'ত দেখিবলৈ পাব আপোনালোকে। তো এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ, বাই বাই।